So, Adorisu sir, we welcome at CIT KOKRAJHAR. Now, from CIT KOKRAJHAR, we are going to felicitate our honorable chief guest of today's function, Sujit Sharma sir, with an RNI. Team to felicitate our honorable chief of BTC, Sri Hagrama Mahile sir, also with an RNI. Now I request our chief guest, Sri Sharma sir, to lay the foundation stone. Thank you so much, sir. And the nation as a whole with new programs and courses that is highly relevant to যোগ্যতা প্ৰদৰ্শন কৰিব পাৰিব লাগিব আৰু সকলো সম্ভৱ কেৱল মনোবলৰ প্ৰয়োজন আৰু মনোবল কেতিয়া আহিব একাগ্ৰতা কেতিয়া সৃষ্টি হ'ব দৃঢ়তা কেতিয়া সৃষ্টি হ'ব যেতিয়া আপুনি কঠোৰ পৰিশ্ৰমত আত্মনিয়োগ কৰিব কৰ্মপথাৰৰ পৰাহে আপুনি এই শক্তিবিলাক আয়ত্ত কৰিব পাৰিব গতিকে মই ভাবো যে আগন্তুক দিনত এইখন অসম বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম 33খন জিলাত বসবাস কৰা 3.30 লক্ষ মানুহে সমিলমিলে সমন্বয় দ্বাৰা শক্তিশালী হৈ আমাৰ জয়যাত্ৰা আমি অব্যাহত ৰাখিব লাগিব গতিকে সেই লক্ষ্যৰে অসমখন গঢ়ি তোলাৰ আমাৰ সপোন আছে আমাৰ ভিজন প্লেন আছে গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ় দিব বিচাৰিছো আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে আমি বিভিন্ন বিষয়ত আমি সম্বন্ধ 31 পলিচি যোগেদি গঢ় দি আমি আমাৰ যোগ্যতা দক্ষতা দৃঢ়তা নিৰ্ভীকতা আমি প্ৰদৰ্শন কৰিব বিচাৰো গতিকে সেইবাবে মই আশা ৰাখিছো আগন্তুক দিনত এই বিটিডি এলেকাৰ 4খন জিলাৰ আমাৰ উঠি অহা প্ৰজন্মই ছাত্ৰ ছাত্ৰীসকলে মনোবল দৃঢ়তাৰে বৃদ্ধি কৰিব লাগিব আৰু অধিক তেখেতসকলে সময় অধ্যয়নত প্ৰদান কৰি আগন্তুক দিনত একোগৰাকী শক্তিশালী যুৱক যুৱতী হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিব লাগিব আৰু মোৰ দৃঢ় বিশ্বাস সেইখিনি যোগ্যতা ভগৱানে আপোনালোকৰ ব্যক্তিত্বত দি ৰাখিছে কেৱল ইয়াৰ বিকাশৰ বাবে আমি চৰ্চা কৰিব লাগিব আমি পৰিশ্ৰম কৰিব লাগিব গতিকে সেই লক্ষ্যৰে মই ভাবো এই অঞ্চল আগবাঢ়ি যাব হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আগন্তুক দিনত এই অঞ্চল আৰু বহু আগবাঢ়ি যাব এই কথা নিশ্চিত ইতিমধ্যে এই সুন্দৰ অপৰূপ দৃশ্যৰে ভৰা বিটিডি অঞ্চলৰ যিখিনি পৰ্যটনৰ ক্ষেত্ৰত ইয়াৰ যিখিনি যোগ্যতা আছে ইয়াৰ যিখিনি শক্তি আছে এই শক্তিসমূহে দেশ বিদেশৰ পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব সেই লক্ষ্যৰে আপোনালোকে এই সুন্দৰ ভূমিক আৰু অধিক সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত আপোনালোক সকলোৱে অৰিহণা আগবঢ়াওক সকলোৱে মিলি হাগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতৰ সতীৰ্থসকলক সহায় কৰক আৰু মই দৃঢ় বিশ্বাস দৃঢ়তাৰে ক'ব বিচাৰিছো মই দৃঢ় বিশ্বাসে ক'ব বিচাৰিছো যে আগন্তুক দিনত আমাৰ চৰকাৰেও মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই অঞ্চলৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে যেনে ধৰণৰ সহযোগিতাৰ প্ৰয়োজন সেই সহযোগিতা আমি আন্তৰিকতাৰে আগবঢ়াই যাম 당시